নমস্কাৰ আজিৰ ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজিৰ ব্লগটো ষ্টাৰ্ট কৰিছোঁ। আজিৰ ব্লগত মই আপোনালোকক দেখাম এইটো চাওক, এয়া চাওক পমলখি। পৰামলখি এনেকৈ কয় আমাৰ মানে কোনে কেনেকৈ কয় যে ধৰিবই নোৱাৰি। ইংলিছতো ষ্টাৰ গুজবেৰী বুলি কয় আৰু এই পমলখিৰ বহুত মানে হেল্থ বেনিফিট আছে। ইয়াক খালে পমলখি খালে আমাৰ শৰীৰৰ কাৰণে কি ভাল হয়, কি উপকাৰ হয়, আজি মই আপোনালোকক তাকেই ক'ম। এইজোপাই হ'ল আমাৰ ঘৰৰ পৰামলখি গছ। পৰামলখি আচলতে নামটো অসমীয়াত পৰামলখিয়ে হয়। আমি মানে এনেকৈ শ্বৰ্টকৈ পমলখি বুলি কৈ থওঁ। আচলতে মই আপাৰ আচামৰ হয় যে, আপাৰ আচামৰ মানে মই মটক ছোৱালী হয়। মটক মানুহবিলাকে আৰু আপাৰ আচামৰ বহুত মানুহেই ৰটো উচ্চাৰণ নকৰে, মানে খৰখেদাকৈ কওঁতে বা এনেও ৰটো উচ্চাৰণ নহয়গৈ। মানে আমি ৰটো উচ্চাৰণ কৰিবলৈ মানে যেনেকৈ আমাৰ বুলি ক'বলৈ আমি মানে অলপ মানে কেয়াৰফুলি ক'ব লাগিব। মানে আমাৰ এনেকৈ ক'বলৈ আমি আমা আৰু ঘৰ হ'লে এনেকুৱা ধৰণৰ হয় আৰু সেইকাৰণে মই পৰামলখিটো পমলখিয়ে কৈ থাকোঁ। পৰামলখিটো দেখিবলৈও ইমান ধুনীয়া লাগে ন, ষ্টাৰ নিচিনা, তৰা নিচিনা শ্বেপৰ যে। আৰু পৰামলখি একদম প্ৰথমতে মাডাগাস্কাৰ দ্বীপত পোৱা গৈছিল। অৰিজিনটো মাডাগাস্কাৰ দ্বীপৰ বুলি কোৱা হয় আৰু পৃথিৱীৰ বহুত ঠাইতে পায় এতিয়া। আৰু আমাৰ চাউথ ইষ্ট এছিয়ান কাণ্ট্ৰিবিলাকত, দেশবিলাকত ইয়াত পোৱা যায় পৰামলখি, বেছিভাগতে পোৱা যায়। আৰু আমাৰ ইণ্ডিয়াত প্ৰত্যেকখন ষ্টেটতে, মই যদি ভুল নহয়, কেইখনমান বাদ দি চাগে বহুত কেইখন ষ্টেটতে, ৰাজ্যতে পৰামলখি গছ পোৱা যায়। এই ফলটো এভেইলেবল আছে। পৰামলখি গছজোপা গোটেইজোপা মানে ইয়াৰ ফলটোতো খায়, ফ্ৰুটটো, আৰু পাতো খায়, পাত ভাজি খায়, মানে সিজাই খায় আৰু ইয়াৰ শিপা এইবিলাকৰ মানে চবৰে ইউজ হয়, চব ব্যৱহাৰ কৰে। আৰু আয়ুৰ্বেদত চিকিৎসাৰ কাৰণে এইজোপা গছৰ সকলোবোৰ বস্তুৱেই ব্যৱহাৰ হয়। পৰামলখি গছক ঔষধি গছ বুলি ক'ব পাৰি। মানে ইয়াৰ পৰা বহুত বেমাৰ ভাল হয়, বহুত বেমাৰৰ ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰি এই পৰামলখি। পৰামলখিত প্ৰ'টিন, ফেট, ফাইবাৰ, কেলছিয়াম, ফছফৰাছ, আইৰণ, কেৰ'টিন, ভিটামিন চি, B5, B6 আছে আৰু বহুত বস্তু আছে ইয়াতে, কিন্তু আমি এইখিনি জানিলেও যথেষ্ট। আৰু পৰামলখিৰ পৰা কনষ্টিপেশ্যন, এस्थমা, ডায়েবেটিছ, পাইলছ আৰু বহুত কিবাকিবি বেমাৰ আছে, সেইবোৰো ঠিক হৈ যায়। মানে নিয়মীয়াকৈ যদি পৰামলখি খোৱা যায় ছিষ্টেমত, আৰু যেইটা খাব লাগে সিমান, আমাৰ মানে এইবিলাক বেমাৰৰ পৰা আমি বাচিব পাৰিম। পৰামলখি আমাৰ ব্ৰেইনৰ কাৰণে খুব ভাল আৰু আমাৰ ইমিউনিটিৰ কাৰণে খুব ভাল। আমাক ষ্ট্ৰং কৰি ৰাখে, বেমাৰক ফাইট কৰিবলৈ আমাক শক্তি দিয়ে। আৰু ইয়াৰ পাতবোৰ সিজাই মানে বনাই খায়, কেঁচাকৈ নাখায়। আৰু ইয়াৰ পাতবোৰত মানে ইমানেই গুণ আছে, জণ্ডিছ, স্মল পক্স, সৰু আই আৰু খজুৱতি আৰু গাম ইনফেকশ্যন, আমাৰ দাঁতৰ এইবিলাক ইনফেকশ্যন হয় যে, সেইবোৰৰ দৰৱ হিচাপেও কাম কৰে ইয়াৰ পাতবোৰে। আৰু জানেনে, পৰামলখিৰ পাত আৰু শিপাৰ ছালখনেদি সাপে কামুৰিলে নহয়, ভাল হ'বৰ কাৰণে দৰৱো বনোৱা হয়। সাপে কামুৰিলেও ভাল হৈ যায়। পৰামলখিৰ শিপাৰ ছালখনৰ পৰা দৰৱ বনাই সাপৰ বিষ কাটে। কিন্তু আকৌ পৰামলখিৰ শিপাৰ ছালখন নিজে আকৌ পয়জনাছ, মানে কি বিষাক্ত,
আৰু অলপ যদি মানে কোৱান্টিটি ইফাল সিফাল হৈ যায় মানে যিমান খাব লাগে সিমান পৰিমাণতকৈ বেছি হয় বা নাজানে কোনোবাই কেনেকৈ ধৰণে কৰিব লাগে খাব লাগে তেতিয়াহ'লে মানুহৰ মানে বহুত অপকাৰ হয় আনকি মানুহ মৰিও যাব পাৰে সেইকাৰণে যে মানুহে এইখিনি কোনোবাই শুনিলেও মানে সাপে কামুৰিলে শিপাটো দি ইয়াৰ ঔষধ বনাই আমি নিজে বনাই দিওঁ এনেকৈ যদি ভাবে আপোনালোকে নকৰিব কোনোবা জনা মানুহক কৰিব দিব লাগে যি নাজানে ময়ো নাজানো কেনেকৈ খায় মানে কি মানুহ মৰিও যাব পাৰে যদি ভুল হৈ যায় মানে সেইটো কাৰণে কৈছোঁ মই ছালখন কৈ আছোঁ মানে বাকলি দেই বাকলিৰ কথা কৈছোঁ আৰু পৰামলখি বেছিকৈ খাব নালাগে মানে 3টা 4টা বা 5টা 6টা ডেইলি যদি খাব বিচাৰে মানে কিছুমান মানুহৰ বেছি এচিডিটি থাকে আৰু এইটো টেঙা ন এচিডিটি কৰিব পাৰে সেইকাৰণে ডেইলি যদি কোনোবাই খায় মানে 2টা 3টা খালেও হৈ যাব উপকাৰী বস্তুবোৰ এনেকুৱাই আৰু কম খালেও হৈ যায় আৰু মানে দৰৱজাতীয় বস্তু ন এইটো দৰৱজাতীয় ফল আৰু কেতিয়াবা যদি খায় তেতিয়াহ'লে এতিয়া আজি মই এতিয়া খুন্দি খাইছোঁ খুন্দি খাই যে ইমানেই ভাল লাগে নহয় মানে ৰসখিনি যে ওলায় ইমানেই ভাল লাগে খুন্দি খালে অলপ বেছি খাব পাৰি আৰু কেইটামান আৰু সদায়তো খুন্দি নাখাওঁ কেতিয়াবা খাওঁ আৰু উইকলি এবাৰমান সপ্তাহত এবাৰমান মোৰ আমলখিতকৈ পৰামলখিটো বেছি ভাল লাগে মানে এইটো কোমল হয় ন আমলখিতকৈ আমলখি আৰু পৰামলখি মানে ককাই ভাই নিচিনা কয় আৰু মানুহে কিন্তু মানে পৰামলখিটো বেছি ৰস থাকে আৰু কোমল হয় আৰু ইয়াৰ টেঙাটো বহুত ভাল লাগে মানে বহুত টেঙা নহয় যে আৰু মানে ইমানেই ভাল লাগিছে নহয় খাই কি ক'ম আৰু মানে ইমান ভাল লাগে জলকীয়া নিমখ দি খুন্দি খাই আপোনালোকে খাই চাগে ন অসমীয়া মানুহবোৰে খায় আৰু লোভৰ পানী পৰিছে নাই বাৰু পৰামলখি জুচ বনাই খাব পাৰি আৰু কেণ্ডি নিচিনা এইবিলাক এনেকৈ বনাই চাগে কিনিবও পায় চাগে নেকি বজাৰত আৰু আচাৰ পৰামলখি আচাৰ যে খাই ইমান ভাল লাগে আপোনালোকে বনাই চাগে আৰু বেছিভাগৰ ঘৰতে আছে অসমত মানে গাঁওবিলাকত এনেও টাউনবিলাকতো থাকে এয়াই আছিল আজিৰ ব্লগটো আৰু মই সামৰিবলৈ ওলাইছোঁ ব্লগটো আৰু আপোনালোকে পৰামলখি যাৰ ঘৰত আছে বা এভেইলেবল হয় যি ঠাইত আপোনালোকে খাই থাকিব আৰু নিজৰ হেল্থৰ ধ্যান ৰাখিব আৰু ফিট হৈ থাকিব আৰু মোৰ চেনেলটো চাই থাকিব ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু কি ক'ম আৰু নেক্সট ব্লগত আকৌ লগ পাম বাই টেক কেয়াৰ